বনাইছ? এইটো আইতা তোমাৰ আইতাই বনাই আছে। কোনটো বনাইছ? আৰে লোকেল কলাটো। কোনটো? নমনিবাৰ কল মই মোৰ ইন্নতিক ল'বলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰবিবাৰ, গতিকে আজি বহুত কাম আছে। পাকঘৰটো আমাৰ অলপ মানে ভাল কৰিব, মানে সেয়ে আছে, অলপ সৰু হৈছে, অলপমান কাম কৰা হৈছে। তাকৰ মিস্ত্ৰী হৈছে দুটা। ভিডিঅ'টো চাবচোন, কিন্তু অলপ অলপ দেখাই থাকিম। আৰু ইফালে JCB মাটি কৰি আছে, মাটিও দি আছে আমাৰ পাছফালে। বানপানী হোৱা জেগা না। ইফালে আমাৰ মাটি দি আছে আজি, আৰু আহুন চাই আছে আয়ুষ। কি চাইছ? JCB ট্ৰেক্টৰ হেলি আহুনাৰ আৰম্ভ হৈ আছে। চাওঁ তো হাই কৈ দিয়া, হাই আয়ুষ, হাই কৈ দিয়া। চাই কিনে ক কি খাই আছ নাকি? হে কি খাই আছ? আৰু এই খেতি আমাৰ মই এটা বনাইছোঁ ৰ'ব, ভিডিঅ' এডিট কৰি আছোঁ। এই কি কি লাগছে আমাৰ খেতিত। আৰু ইফালে JCB দি মাটি কাটিব, অলপ মাটি দিব পিছফালে। গতিকে ভিডিঅ'টো চাই থাককচোন। বহুত ৰ'দ দিছে একদম, বাপৰে 39 ডিগ্ৰী আছে। নালিবা কাপোৰখিনি মেলি দিওঁ। আৰু এইফালেও আমাৰ আগফালেও অলপ মাটি দিছে ৰাস্তাটোৰ কাৰণে, বানপানী যিহেতু পানী হয়, গতিকে এতিয়া গোটেই পটত থাকোঁতে অলপ অলপকৈ দি আছে। আৰু এই আমাৰ মাহঁতৰ ঘৰৰ পকা আম এডাল লাগছে এইবাৰ, গতিকে মই জ্বৰ কাৰণে 4টামান পাৰি দি পঠাইছে। আৰু ইফালে আমাৰ পাকঘৰটো উল্টা পুল্টা হয়, ৰান্ধনীটো আমাৰ বেলেগ সুৰকি গৈছে, যি একেবাৰে গেছটোৰ ওপৰতে উমলি আছে। এইফালে মই মিস্ত্ৰী লৈ চাহ বনাইছোঁ, আৰু ইফালে পিঠা বনাইছোঁ। আৰু এইপিনে পিঠাখিনি হ'ল, নাৰিকলো দিছোঁ, নিমখ চেনি সেনেকৈ দি বনালোঁ। আৰু এইফালে মোৰ দালিখিনি হ'ল, আৰু ঘৰৰে মুৰ্গী এটা মাৰা গৈছে, মাংসখন মায়ে বনাব। আৰু এইটো কণী এটা ভাজি লৈছোঁ, চব্জি বহাই দিছোঁ, তাতে টেষ্টি লাগে অলপ খাই কিনে। আৰু ইফালে মাটি, ৰাস্তাৰ ফালেও মাটি দি আছে না ট্ৰেক্টৰে, গতিকে চলিকেইটা আৰু লগ হৈ খেলাই আছে। আয়ুষৰ যিহেতু স্কুল নাই, গতিকে সিও আৰু পানী পতাই আৰু মাটিয়ে গোটেই একদম সেই কৰি আছে। মানে খেলবাও দিছোঁ, নাপয়ে এতিয়া স্কুলত যোৱাৰ পৰা, ফূৰ্তিও কৰিব লাগে অলপ। আৰু ময়ো ইফালে চাহ খাই আছোঁ, মাৰ লগত বহি ভিডিঅ' কৰি আছোঁ তাহাক অলপ অলপকৈ। গতিকে এনেকৈ চলি আছোঁ। আৰু ভাঙাই চিঙাই যেনেকৈ নহওক, মানুহ সদায় সুখত থাকিব লাগে, বা বস্তু যিয়ে নহওক। আৰু আমাৰ মাংস ৰান্ধনি বেলেগ। কিহৰ মাংস? চিকেন লৈ গেল। নহয় মই নাজানো। কোনটো বনাইছ? এইটো আইতা তোমাৰ আইতাই বনাই আছে। কোনটো বনাইছ? আৰে লোকেল কলাটো। কোনটো? এই আমাৰ এই যে বাইদেউ ইমান লম্বা? ইয়াক বনাইছ? আমাৰ যে লাম্বা যি মস্ত আজি। মাৰ মাংস হৈ গ'ল, মোৰো ভাত দালি চব্জি ভাজি হ'ল। গতিকে ভিডিঅ'টো কেনে পালে চাই জনাব। ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।